এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ শিয়ালমাৰীত দুটা পক্ষৰ মাজত কলঙত বেৰা দিয়াক লৈ বিবাদ। দুয়োটা পক্ষৰ মাজত মাৰপিটৰ ঘটনা। মাৰপিট সংঘটিত কৰাৰ অভিযোগ ৰাহুল আলী, তাজমল হুছেইন, এলিজা বেগম আৰু ফাতেমা বেগমৰ বিৰুদ্ধে। মাৰপিটত মহিবুৰ আলম নামৰ যুৱকজন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মহিবুৰৰ পিতৃ মুকলেছ আলী আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আছাফুল আলমো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে ৰহিমা খাতুনে মহিবুৰ, মুকলেছ আৰু আছাফুল আলমে ৰাহুল আলী, তাজমল হুছেইন আৰু এলিজা বেগমক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে। দুয়োটা পক্ষই নগাঁও সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। নাম মহিবুৰ আলম। মই এজন ছাত্ৰ। মই খাগৰ্জন কলেজৰ প্ৰেছিডেণ্ট হয় দেই। যোৱা কেইদিনমান ধৰি আমাৰ ৰাহুল আলী, আকৌ তাজমল, আকৌ তাৰ মাক হৈছে ৰহিমা বেগম আৰু ছোৱালী এজনী আছে মামনি বেগম। তেওঁলোকে আমাৰ মাটিৰ ওপৰেদি প্ৰত্যেকটো দিন ছাগলী লৈ যায় সিপাৰত, কলঙৰ সিপাৰত। তো ছাগলী লৈ যায়, বিভিন্ন ধৰণৰ গালি গিলাচ পাৰে। আৰু কলঙৰ মাজেদি যিহেতু মেটেকা আহে, মেটেকা আজি এতিয়া মাছ মৰাৰ ছিজন পৰিছে, মেটেকা অহাৰ কাৰণে সিহঁতে কি কৰিছে, মাজেদি কলঙৰ ইপাৰৰ পৰা সিপাৰেদি বেৰ মাৰি দিছে। কলঙৰ এনেকৈ বহুতি নৈত জানো বেৰ মাৰিব পাৰি? বেৰ মাৰিব নোৱাৰি। আমি কৈছোঁ যে ইয়াত বেৰ মাৰিছ, তহঁতৰ আমাৰ বেৰ মাৰিছোঁ যে তহঁতৰ অসুবিধা হয় যদি আমাৰ লগত মিলি অলপ আগত বেৰটো মাৰি দিলে আমাৰো অসুবিধা নহয়, সিহঁতৰো অসুবিধা নহয়। বিভিন্ন ধৰণৰ মৃত জীৱ জন্তু আহি ইয়াত থাকে, পচে। আমি গোন্ধত থাকিব নোৱাৰোঁ। আমি কৈছোঁ তহঁতে যদি এনেকৈ কৰা আমাৰ মাটিত আমি বেৰ মাৰি দিম, তহঁতে যাব নোৱাৰোঁ। আমি আজি ৰাতিপুৱা বেৰ মাৰি দিছোঁ। বেৰ মাৰি দিয়াত সিহঁতে আহি মোক চাওক, আপোনালোকে চাব পাৰে, মোৰ ফালি দিছে। আব্বাক বেয়াকৈ ইমান বেয়া অৱস্থা কৰিছে নে আপুনি চাব পাৰে। মাৰি একদম মোৰ গুৱাহাটী পৰ্যন্ত ডক্টৰে কৈছে হয়তো গুৱাহাটী পৰ্যন্ত নিব লাগিব। লগতে মোৰ দাদা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে, আজি তেওঁৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। সেই দাদাক হাত ভাঙি দিছে। এবাৰ হাতত ধূপ পাইছিলে, পাটনাৰ পৰা 4 লাখ টকা দি খৰচ কৰি ট্ৰিটমেণ্ট কৰিছে, সেই হাত আকৌ ভাঙি দিছে। এই হাত লৈ পৰীক্ষা দিব গৈছে, নাজানো তাত কি পৰীক্ষা দিব। আপোনালোকে দৰ্শনত গ'লে চাব পাৰিব। ইমানখিনি কথা, ইমান বেয়াকৈ মাৰিছে আমাক। আজি মোৰ দায়িত্ব পালন কৰিব পৰা নাই মই কলেজত। মোৰ ইমান, আপোনালোকে চাওক, এনেকুৱা যদি ছাত্ৰ নেতাক এজনক যদি এনেকৈ বেয়াকৈ প্ৰহাৰ কৰে, কি কৰিম আমি কওক? মই কি বিচাৰিছোঁ, এইটো CM ছাৰে কি ব্যৱস্থা কৰে কৰক। এজাহাৰ আমি থানাত দিছোঁ। প্ৰথমত আমি সদৰ থানাত এজাহাৰ দিছোঁ। সদৰ থানাত ইমান ৰাতিপুৱা পুলিচ নাছিলে, কৈছে অলপ ৰখিব লাগিব। তেতিয়া আমি অলপ ৰখিলোঁ। লগে আমি হস্পিটেলতো আহিছোঁ, হস্পিটেলত ট্ৰিটমেণ্ট কৰিছে। এতিয়া গৈছে এজাহাৰ, এতিয়ালৈকে আমাৰ দাখিল কৰা নাই। ছাৰ্ভে কৰিব গৈছে, আহি এতিয়া আমি এজাহাৰখন ৰাতিপুৱা আনিছোঁ, এতিয়ালৈকে আমাৰ এজাহাৰ দাখিল কৰা নাই। এতিয়া চাগে দাখিল কৰিছে, মই সঠিককৈ ক'ব নাজানো। এতিয়ালৈকে কৰা নাই, মই সঠিককৈ নাজানো। নিজৰ দায়িত্ব পালন কৰা নাই। আমাক ইমান বেয়াকৈ আঘাত কৰিছে। মানে আমি অহা যোৱা কৰোঁ, ছাগলীলৈ যাওঁ, পিছত বেলেগে আমাৰ একো নকয়। সিহঁতে মাটি দালালি কৰে, মাটি দালালি কৰি বেচে। আৰু মোক এইফালেদি অহা যোৱা কৰিব নিদিয়ে। মোক মাৰিব ধৰে, মোক তৰোৱাল লৈ আহে, মোক দা কোটাল লৈ আহে, মোক দম দিয়ে। তাৰপিছত মোৰ ছোৱালীলৈ মোক অহা যোৱা কৰি থাকোঁ। পিছত কালি পুৰা কাজিয়া হৈছে। পিছত কাজিয়াটোত মই মানে মিলাই দিছোঁ, বোলে কাজিয়া চাজিয়া নকৰিবি, তহঁতে যাওঁ আমিও যাওঁ, মিলা প্ৰীতি মাতাত হ'ব। পিছত আজি ৰাতিপুৱা মোৰ ল'ৰাটো নামাজ পঢ়ি পিঠা কেইটামান লৈ আনিছে, আনি কৈছে মা ইয়াত কি কৰিছে? মই বোলে নাই, ইয়াত একো কৰা নাই, বৰমাহঁতৰ ঘৰত গৈছোঁ ঠেলাটো আনিবলৈ, অলপ খৰি আনিম। তাৰপিছত এই সিহঁতৰ আশিকুল বুলি ল'ৰাটোক আহি দৌৰি আহিছে তৰোৱাল লৈ, আহি পেলাই মোৰ ল'ৰাটোৰ ইয়াত এটা গাপ মাৰি দিলে। যেতিয়া মই আনিছে তো দৌৰাই মোৰ ঘৰত যেতিয়া আনিলে, আনি ইয়াত এটা গাপ মাৰি দিলে। মই তেজ দেখি মানে ভয় খাই গৈছোঁ। মোৰ ঘৰত শিয়ালমাৰী মোৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই মোৰ ল'ৰাটোক ইয়াত এটা ঘাপ মাৰিছে। যেতিয়া মই তেজ দেখি ভয় খাই গৈছোঁ। পিছত মোৰ ল'ৰা এইটো মাৰিছে, আৰু বাপেকে গৈ এনেকে এটা চপৰা আৰু লাখুটি দি মোৰ ল'ৰা আৰু এটা ইয়াত মাৰিছে আৰু ঘাপ মাৰিছে। আৰু মোৰ ছোৱালীক চুচুৰাই, মাইকী মানুহ 3টাই চুচুৰাই লৈ মোৰ ছোৱালীৰ ইয়াতো ঘাপ জখম কৰিছে। আৰু চুলি তুলি চব মোৰ ছোৱালীয়ে কেছ দিয়া নাই, এতিয়া হেৰি কৰি আছে। মোৰ ছোৱালী এক্সাম চলি আছে, হায়াৰ ছেকেণ্ডেৰী। তাই ছোৱালীজনীকো মাৰিছে, আৰু এটা গাভৰু ছোৱালী, তাই BA-ত উঠিছে, তাইকো মাৰিছে। আৰু সৰু ল'ৰা এটা 9ত পঢ়ি আছে, তাকো মানে তৰোৱাল দি এনেকে ধৰিছে, ভাই নামাৰিবা, মোৰ ভাইটোক নামাৰিবা কৈছে যে তৰোৱালটো ধানি ধৰিছে, তৰোৱাল চুচুৰাই আঙুলি কাটি পেলাইছে। মুকলেছ, আশিকুল, মইবুল আৰু চলমান আৰু তৰুণী, সিহঁতে আমাৰ ঘৰত গৈ বোলে মাৰিছে, বেৰ চেৰ চব ভাঙি দিছে। আবুল নছৰ তৰুণী আৰু ছালমান আৰু মুকলেছ আলী, আশাফুল আৰু মইবুল।
আৰু সিহঁতে মাটি দালালি কৰে, মাটি বেচা কিনা কৰে।